मस्ती में आयो आयो जिलेले 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 आयो आयो जिलेले मस्ती में आयो आयो हेलो हेलो শান্ত কিবা আছে নেকি দাদু কি আপোনালোকৰ মালকেইটা ধৰি কুকুৰ চুকুৰ কিবা কিবি আছে নেকি বাপ্পা ৱাই ৰাতি এইটো খাই অভ্যাস নাই যে ভাগৰ লাগিছে তল পেটটো খোজ মাৰি ধৰিছে একেবাৰে বেয়া ভাগৰ লাগছে তাতে আৰু বাপ্পা এইবিলাক কি ষড়যন্ত্ৰ এইবিলাক আপোনালোকৰ মাৰিবা খুচি মানুহটোক বাপ্পা হে ৰাইজ আপোনালোকে বিহু চাবলৈ আহিছে ভালে কৰিছে প্ৰথমতে আপোনালোকক দীঘল খটা নমস্কাৰ আপোনালোকক মই নমস্কাৰ দিছোঁ আপোনালোকৰ ঘৰত আপোনালোকে বিহু চাবলৈ আহিছে সেই তলাটো বেচেৰা তলাটো অকলে ঘৰ ৰখি আছে হয়নে নহয় সেই তলাটোলৈ আৰু মোৰ দীঘল নমস্কাৰ আৰু কিছুমান চোৰ তাতে আজিকালি মাথা মাৰি আছে আজি বোলে বিহু আছে ফাংচন আছে সেইটো কাৰণে বোলো আজি এপাক মাৰিম বুলি ভাবি আছে সেই অকল চোৰ দাদালৈ নমস্কাৰ দীঘল আপোনালোকে ইমান ধুনীয়াকৈ বিহু চাবলৈ আহিছে সেই বাৰু ৰাইজ যিয়েই নহওক ভালেই লাগিছে আহিবলৈ ইমান এটা বেয়া লগা নাই এতিয়া কথাটো হ'ল কি আমাৰ মানে অসমীয়া সংস্কৃতি মানে অধলে গৈছে দিনক দিনে বেয়া হৈ গৈছে অসমীয়া সংস্কৃতি ক'বলৈ কিছুমান মানে আমাৰ অসমৰ সন্তান দিল্লী মুম্বাইত পঢ়িব যাব দেউতাকক মাতিব ডেড মায়াকক মাতিব মা ডেড মানে কি মচিনা আৰু ক'ব অ' ডেড মোক এখন গাড়ী লাগছিলে মৰা মানুহটো গাড়ী খুজি কিবা লাভ আছে আপোনালোকে কথাটো চিন্তা কৰকচোন আৰু আমাৰ অসমীয়া সংস্কৃতি কিছুমান চলি পঢ়িব যাব বাইবাকক মাতিব পাপ্পা আৰু মায়াকক মাতিব অ' মা আচ্ছা মায়াকক যদি মা বুলি বাবাকক যদি পাপ্পা বুলি মাতিব পাৰে মায়াকক পাপি বুলি মাতিলে কি ডাল নহয় কচোন মায়াকক পাপি বুলিয়ে মাতিব পাৰে বাৰু যিয়ে নহওক মই মানে সেই নগাঁৱৰ প্ৰগ্ৰেম এখনত গৈছিলোঁ মানে আজিকালি মানে মহিলাসকলে লাইচেঞ্চখন নাম মিটিকে লয় গম পাইছে না অলপমান লৈছে আপি হ'বৰ মন যায় পাই গম পাইছে না প্ৰগ্ৰেমত গৈছিলোঁ জেঠিহাট্টাক গৈছিলোঁ বাবলু দাদিৰ লগত ময়ো প্ৰগ্ৰেম কৰিছিলোঁ তাতেতো বাপ্পাকে এটা টি মোৰ লগত গম পাইছে না আপাৰ দিপাৰ মাৰি আছে ময়ো বাপ্পাকে আপাৰ দিপাৰ মাৰি আছোঁ তামাম ভাল লাগছে বগা উজ্বলাই দি গাও ধুৱা হান পাই গম পাইছে না বাপ্পা ঐ চাই আছে ময়ো ভাবছোঁ তাৰ মানে এটা ঠাণ্ডাৰ দিন আছিল ইস্কাপুৰী প্ৰগ্ৰেম চাই আছিল ময়ো তাৰমানে গ'লোঁ অচিকলিগিন যোৱা নাই মই প্ৰগ্ৰেম চাই মানে মঞ্চতে আছিলোঁ আৰু থাকোঁতে ইস্কাপুৰী আছে এটা আহিল নহয় এটা ফাল্টু বস্তু গম পাইছে নাই এটা মহ আহিল মই ভাবিলোঁ ডেংগু মহ বোধ হয় সিবাৰ ওচৰত যাই ভালকৈ আছিলোঁ নহয় আমাৰ সেই গাঁৱলীয়া ভদা মহ গম পাইছা সেই ভদা মহটো গম পাইছে না মাইকীটো কেনেকৈ খুজিছে ঠাণ্ডাৰ দিন আছে ইস্কাপুৰী আছে তাৰমানে মাইকীটো মহটো এনেকৈ খুজিছে মই ভাবিলোঁ মা কষ্ট মোকে মাতছি পাই গেলোঁ মই অচিকলিগিন যাই পেলাই ক'লোঁ হেল্ল' ডাৰ্লিং বুলি কৈছোঁ মা কষ্ট এনেকুৱা এটা বেলচা চাপ্পাৰ মেলছে মই চিধা হৈ গৈছোঁ একেবাৰে গম পাইছে না বাৰু যিয়ে নহওক
আপোনালোকে সেই লাইচেঞ্চ চাইঞ্চেছবোৰ অলপমান ডাঙৰকৈ ল'ব মানে প্ৰব্লেমটো নহয় আৰু আমাৰ ডেকাসকলে নহ'লে চেংৰা চলি বেংৰা কথা ক'ৰবাত মাৰ খাই মৰিব গম পাইছা কথাবিলাক হৈছে এনেকুৱা মানে এবাৰ কি হ'ল মোৰ আৰু অসমীয়া সংস্কৃতিটো আপোনালোকে বজাই ৰাখিব বুজিছে নাই আৰু এবাৰ মই মানে আমেৰিকা গৈছিলোঁ মানে মোৰ সেই ইণ্টাৰভিউ এটা আছিলে আমেৰিকাৰ ইণ্টাৰভিউ মই যাই আছোঁ যাই মানে প্লেনত উঠিলোঁ প্লেনত দেখিলোঁ বা ইমান ফেচিলিটি বস্তু মানুহবিলাকে কিবা গাও ধুৱে মই ভাবিলোঁ গাও ধুম ৰ গেলোঁ এটা ইংলিছ মানুহ নাজানে সিও অসমীয়া বুজি নাপায় কিবা ক'লে কিবা শুনা পাওঁ ময়ো যাই পেলাই ক'লে হেৰি মোক অলপ বুজাই দিলে অলপ মাথাত খেলাখন হৈছিল মানে 1 নম্বৰ চুইচটো টিপলি বাথৰুমত যাই পেলাই কাপোৰগিলা সলকি যায় আৰু যদি 2 নম্বৰ চুইচটো টিপা ওপৰৰ পৰা নিজে নিজে পানী পৰে ফেচিলিটি আছে বাথৰুমটোত তামাম 3 নম্বৰ চুইচটো বোলে হৰতকৈ চাবোন আহি যায় গাও পিহি দেই পুৰা তাৰপিছত 4 নম্বৰটো দিলে টেপটো বন্ধ হয় গাওটো বঢ়িয়াকৈ মুচি দেই 5 নম্বৰটো টিপলি আৰু সেই আগৰ কাপোৰখিনি মানে আহি পেলাই পিন্ধা যায় 5 নম্বৰ চুইচটো টিপলি 6 নম্বৰটো দিলে গলটা মাৰি উলিয়াই দিয়ে তাৰবাৰে ময়ো ক'লোঁ কি নাজানো ইংলিছতে কৈছে কিবা কিবি বুজিও নাপা 1 নম্বৰ টিপলোঁ মা কচম গোটেই কাপোৰ সলকে দিছে তাৰপিছত ক'লোঁ কি ইয়ে মোৰ কাপোৰগিলা ক'ত গেলা হয় চাং বোলে ইয়াতে গাও ধুব নোৱাৰা মোৰ আৰু কাপোৰ নিব গোটেই কাপোৰ নিছে অলৰেডি নাভাবা নিচিন্তাকৈ মাৰি দিলোঁ 6 নম্বৰটো দিলা নহয় গলটা মাৰি আহিলে আয় বাহিৰত উলিয়াই আহিলোঁ প্লেনত মানুহ আহি চালে কিবা কিবি কৰি পেলাই মোক আৰু ভিতৰত নি পেলাই মানে ঠিক ঠাক কৰি দিলে আমেৰিকা যাই পালোঁ তাতো এটা ডাঙৰ ঘটনা হৈছে কম না ৰাইজ ডাঙৰ ঘটনাটো কেনেকুৱা আছে জানিছে নাই সেই ঘটনাটো মই মানে গৈ পালোঁ মানে তামাম লাগিছে পেটটো খুচ মাৰি ধৰিছে তামাম লাগিছে মানে পায়খানা সেই সবিত পিছত বোলো ক'ত যাম কৰি পেলাই পায়খানা এটা দেখা পালোঁ তাতো বহুত মানুহ লাইন ধৰি আছে মই বোলো যাই কিবা কৰি পূৰা বোমা ফুটি আছে এইফালে বোমা ফুটি আছে আগত গেলোঁ যাই লাইন ধৰি যাই পেলাই যে দেখা পাওঁ তাতে মানে ভিতৰত যাই পায়খানাটোৰ ভিতৰত দেখা পালোঁ কিবা ঢাকন মাৰা মই বোলে কামটো কৰিম ক'ত ভাবাংকে চিন্তাংকে তামাম লাগছি কি কৰোঁ উপায় নাপায় জাপৰ পৰা ৰুমালখন ওলাইছোঁ ৰুমালখনৰ ওপৰতে কামটো কৰি দিলোঁ আৰু এতিয়া ঠেলা আগত বস্তুখিনি ফুটা চুটা একো হয় ঢাকন মাৰা সেই কৰিকে কি কৰিলোঁ মই ভেণ্টিলেশ্যনৰ ফুটা দেখা পালোঁ ভেণ্টিলেশ্যনৰ ফুটা দি মই মাথা মাৰিলোঁ সিফালে আৰু দুনিয়াৰ মানুহ আমাৰ অসমত তৰুণ গগৈ গৈছিল যাওঁতে ভেণ্টিলেশ্যনৰ ফুটা দি পূৰা চিধা কৰিলোঁ দিলোঁ দৈলে মা কচম সিফালে এটা বেয়া বস্তু থাকিব লাগে না ফেনৰ পাংখা এটা ঘূৰি আছে গম পাইছে না লাগবা লাগে না পাংখাখনত গোটেই ৰুমটো একদম চিটকি কিবা কিবি হৈ গ'ল গম পাইছে না বাহিৰত উলিয়াই লৈ লিখি থাকে তৰুণ গগৈ তাত উপস্থিত আছিল মিছা ক'লে কেইটা ল'ব এইটো আমাৰ অসমৰে ল'ৰা হ'ব লাগিব অসমৰ ল'ৰাহে বোলো এনেকৈ দৌৰি লেট্ৰিন কৰে ৱালত বগাই সিবাৰ তাৰপিছত মই কৰিলোঁ কি সিবাৰ মই ইণ্টাৰভিউ দিয়া ৰুমত গ'লোঁ ইণ্টাৰভিউ দিম আৰু তাতো মানে বেছিকৈ নাজানো মানে অসমীয়া আছিল আমাৰ অসমৰ পৰা গৈছিল ইণ্টাৰভিউ দিম আৰু তাতে মানে প্ৰশ্ন সুধিছে মানে প্ৰথমটো ওলাই আহিছে প্ৰথম এটা গৈছে তাৰপিছত মোৰ নেক্সট পালা সি মানে ওলাই অহাৰ পিছত মই বোলো দাদা আপোনাক কি সুধিলে সি ক'লে বোলে প্ৰথমতে কবি অসমৰ জাতিৰ পিতা কোন মহাত্মা গান্ধী বুলি কবি আৰু মানে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰথম কোন আছিলে কিবা ইন্দিৰা গান্ধী বুলি ক'লে নেকি ইন্দিৰা গান্ধী বুলি কবি আৰু মানে আমাৰ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্বটো কিমান সি কৈছে কি 1,03,00,000 কিবা 91,000 কৈছিল আৰু কৈছে বোলে মংগল গ্ৰহত মানুহ চানুহ আছেনে নাই বৈজ্ঞানিকে পৰীক্ষা নিৰীক্ষা কৰি চলি আছে ময়ো মা কচম চিধা গৈছোঁ পুৰা যাই পেলাই প্ৰশ্ন মুখস্থ ৰখা বাদ দিছোঁ ডাইৰেক্ট উত্তৰ মাৰিম বোলো যাই মই সুধিছোঁ প্ৰথমতে তোমাৰ নামটো কি মহাত্মা গান্ধী মই এনেকৈ ক'লোঁ নহয় সিবাৰ সুধিছে তোমাৰ মাৰ নাম কি ইন্দিৰা গান্ধী দম দি উঠিছে গম পাইছে না মোক বোলে কিয় দম দিয়ে সিবাৰ আৰু সুধিছে ইয়াৰ পৰা তোমাৰ ঘৰৰ দূৰত্ব